আজি নিশা চোৰে আমাৰ খিৰিকীৰে সোমাই খিৰিকীৰ ৰড আছে ৰড ভাঙি খিৰিকীৰে প্ৰৱেশ কৰি আমাৰ কলেজৰ CPU যিটো আমাৰ কম্পিউটাৰ য'ত কলেজৰ সম্পূৰ্ণ ডাটা এই কম্পিউটাৰত আছে আমাৰ CPU মনিটৰ এটা লৈছে মাউচ এটা লৈছে CCTV মনিটৰ এটা লৈছে ইনভাৰ্টাৰ এটা আৰু ষ্টেবিলাইজাৰ এইকেইটা বস্তু আমি এতিয়ালৈকে আমি দেখিছোঁ যে আমাৰ এইটো আমাৰ অধ্যক্ষৰ কোঠালিৰ পৰা এইখিনি বস্তু চোৰে চুৰি কৰি লৈ যায় আজি নিশা ইয়াত নাইট গাৰ্ড ডিউটি আছে নাইট গাৰ্ড আছে আমাৰ চোৰে কেনেকৈ সোমাইছে বুলি এতিয়াতো আমিতো মানে খিৰিকীৰে সোমাইছে আমি যি দেখিলোঁ নাইট গাৰ্ড থকা সত্ত্বেও কেনেকৈ নাইট গাৰ্ড থকা সত্ত্বেও ৰাতি চুৰি হৈ গৈছে আজি যিটো CCTV আছিল বুলি ক'লে CCTV ইনষ্টল কৰা নাছিল নেকি কৰা নাছিলে তেওঁলোকে কাম চলি আছে এতিয়া মানে সম্পূৰ্ণ হোৱাই নাই তেওঁলোকে এইটো ডাইৰেক্ট আমাৰ যিটো হেৰি মনিটৰ সেইটো তেতিয়াও মানে তেওঁলোকে ফিটিং কৰা নাই তেওঁলোকৰ যিটো সেইটো তেওঁলোকে টেষ্ট কৰি কৰি কামবিলাক কৰি আছে সেইটো আছিলে সেই মনিটৰটোৱে লৈ গৈছে CCTVৰ তেওঁলোকে টেষ্টিং কৰি কৰি যে কাম কৰি আছে সেই মনিটৰটো লৈ গৈছে আৰু আমাৰ কলেজৰ CPU এটা যিটো কলেজৰ TV কম্পিউটাৰ সেইটো লৈ গৈছে তাৰ লগতে ইনভাৰ্টাৰ লৈ গৈছে ষ্টেবিলাইজাৰ লৈ গৈছে মাউচ লৈ গৈছে কিমান টকাৰ সামগ্ৰী প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তি লৈ গৈছে ইয়াৰ পৰা মাত্ৰ 500 মিটাৰ মান দূৰত আছে আৰক্ষী থানা SP কোৱাৰ্টাৰ সিহঁতৰ ভূমিকা কেনে এতিয়াতো এই ভূমিকা সম্পৰ্কত আমি এইটো কেনেকৈ ক'ম আৰু আৰক্ষীৰ ভূমিকা আৰক্ষী বিভাগেহে গম পাব তেখেতসকলৰ কাম কৰি থাকে আমি আমাৰ কাম কৰি থাকোঁ শিক্ষা প্ৰতিষ্ঠানত চুৰিকাণ্ড হৈছে কি ক'ব এইটো তেতিয়াহ'লে এটা যদি আৰু কোনটো বিদ্যালয়ত আছে